এইটো হৈছে মই চবতে মোক চিনিয়ে পায় এয়া আমাৰ চপৰা এইটো আচলতে আজি ভিডিঅ'টো আমি বনাইছোঁ এইখিনি বাৰু আমাৰ সামৰিব আছে যিহেতু পেকিঙৰ কাম থাকে টাইম হৈছে এতিয়া 8:20 এতিয়া পেকিঙৰ কাম থাকে তাৰপাছত আমাৰ এইবোৰ সামৰিব থাকে পাছত আমি চব যোৱাৰ পাছত চপৰা আৰু মই এইবোৰ সামৰোঁ ক্লাছ শেষ কৰোঁ তাৰপিছত চপৰা এইখন দোকান বন্ধ কৰি থৈ আহে আজি ভিডিঅ'টো এটা বিশেষ কিয় কোৱাচোন কি দিব কৈ আছিলে চপৰাই মোক অফাৰ দিব দি আছিলে হা এতিয়া অফাৰ কিহত দিব লাগে কিয় দিব লাগিব অফাৰ আৰু চবৰে কথাটো কয় কিয় দিব লাগিব হা কিয় দিব লাগিব অফাৰ কিহত দিব লাগিব কাপোৰত দিব আচলতে তাই কাপোৰত মোক অফাৰ দিব কৈ আছিলে এতিয়া কথাটো হ'ল যে এইবাৰ কাপোৰত কোনো ধৰণৰ অফাৰ নিদিওঁ বা কোনো ধৰণৰ শ্বেয়াৰ কম্পিটিশ্যন এবাৰ ৰখা নাই ঠিক আছে এইবাৰ আমি বিহুত অকণমান স্পেচিয়েল আৰু যেনেকৈ ধৰক আমাৰ আৰ্ট এণ্ড ক্ৰাফ্টৰ সামগ্ৰী পায় আমাৰ সেইফালে এখন দোকান আছে ৰাস্তাৰ যিখন মেইন ৰাস্তাৰ কাষতে সেইফালে এখন দোকান আছে আৰু এইখন য'ত আমাৰ হ'লচেল আছে ইয়াতে আমাৰ এখন আছে যিকোনো আমাৰ সেইখনৰ পৰাই হওক বা এইখনৰ পৰা হওক 100 টকাৰো যদি সামগ্ৰী কিনে লাগিলে ব্লাউজ এটাই হওক গেঞ্জি এটাই হওক যি কিনে বা আপুনি যদি 200 টকাৰো বস্তু কিনে চপৰা ঠিকে আছে নে বাৰটো যদি 200 টকাৰো এযোৰ মেখেলা চাদৰ কিনে সকলোতে মানে এটা লটাৰী চিষ্টেম কৰিম লটাৰীটো কেনেকুৱা হ'ব যি কিনি দিছে যি কিনক ঠিক আছে লাগিলে সেয়া ক'লো নাই মাত্ৰ লাগিলে তোমাৰ গেঞ্জি এটাই কিনক বা লাগিলে চাদৰ মেখেলা একযোৰে কিনক 200 টকাৰো কিনক য'ত 350 বা 250 টকাৰ পৰা ষ্টাৰ্ট হৈ যায় আমাৰ ইয়াতে চবৰে কাৰণে তুমি আৰ্ট এণ্ড ক্ৰাফ্টত নহয় দেই সেইবোৰ আৰ্ট এণ্ড ক্ৰাফ্টত হ'লে প্ৰব্লেম হৈ যাব আমাৰ যি কিনক আৰু চবৰে কি কৰিবা এটা ফোন নাম্বাৰটো আৰু তুমি নামটো এটা এনেকৈ মানে কাগজ এখনত লিখি পেলাই তুমি এটা হেৰিত ভৰাই ৰাখিবা আৰু বিহুৰ দিনাখন আমি বহাগ বিহুৰ দিন মানে মানুহ বিহুৰ দিনাখন আমি সেয়া লটাৰীটো আমি লটাৰী পুৰস্কাৰকেইটা দিম আৰু আমাৰ তাত 3টা নহয় হ'ব চপৰা খুচিতে চাব দেই চপৰা হেৰি ওলাই যাব এটা 3টা নহয় 5টাকে দিম হ'ব এনে 3টা থাকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড থাকে আমাৰ 5টাকে থাকিব আৰু এইটো অকল অফলাইনহে চেলতহে হ'ব দেই অনলাইন চেলত এইটো পচিবল নহয় আৰু যিখিনিয়ে মানে অফলাইন চেল কৰে দোকানত আহি পেলাই আমাৰ পাৰ্চেছ কৰে অকল সেইখিনিৰ কাৰণে হ'ব 2000 টকাৰ ওপৰত যিখিনি থাকে বা নুনি কটন কিনক বা যিবোৰ সামগ্ৰী কিনক সেয়াৰ কাৰণে বেলেগকৈ এটা কৰিবা আৰু যিখিনি 2000 তলত থাকে সেয়াৰ কাৰণে বেলেগকৈ এটা হ'ব টোটেল মানে এতিয়া চপৰা আৰু হাঁহি ওলাব মানে 5টা নহয় টোটেল 10টা থাকিব যিহেতু 2000 টকাৰ খিনি তলত বেলেগকৈ থাকিব আৰু 2000 ওপৰৰ খিনিৰ কাৰণে বেলেগকৈ থাকিব হ'ব চবৰে কুপন মানে এটা এনেই কাগজৰ টুকুৰা দিম কাগজৰ নামটো আৰু ফোন নাম্বাৰটো লিখি পেলাই আমাক দি গ'লে হ'ল হ'ব চপৰা খুচ হা মানে মোক সদায় কৈ আছে মানে তাই অফাৰ দিয়ক এইটো দিয়ক মোৰ সময়ো হোৱা নাই কিহত অফাৰ দিওঁ কি নাই বিহুৰ কথা যিহেতু মোৰ সময়ো হোৱা নাই মানে এবাৰ অফাৰ নহয় এবাৰ লটাৰী কৰিম হ'ব আৰু কি থাকিব আমাৰ ইয়াতে মানে কি অফাৰ লটাৰী কি উপহাৰ দিম যদি ভিডিঅ' কেইটা লাগে সেয়াও দি দিম হ'ব হা আজিলৈ আহিছোঁ বাই বহুত সামৰিব আছে আমাৰ কাম